এনেকে সৰু ল'ৰা ছোৱালীবিলাকে ভোক লাগিলে কৰে কান্দোনৰ ভেকচন আৰু বুঢ়া-বুঢ়ী বিলাকে মাহে মাহে পায় মোটা অংকৰ পেঞ্চন আৰু শেষত আমাৰ দৰে যুৱকসকলৰ বাবে ৰৈ যায় টকাৰ টেনচন। মানে আৰু তুমি কি কম চলিমুদ্দি পইচা টেনচন যে ভাই পইচা টেনচন পইচা নোহোৱা হৈছে ৰে মোৰ পইচা নোহোৱা হৈছে পইচা থাকিলে এইবাৰ সিজনত বিয়াটো লগালো হয় এইবাৰ বিয়াটো পাতি ললো হয় পইচা টেনচন কৰিছা পইচা ইনকামৰ ৰাস্তা মই দেখুৱাই আছো না পল্টু তুমি এটা কাম কৰা তুমি মোৰ মূৰটো টিপি দিয়া মালিশ কৰি দিয়া আৰু মই তোমাক প্ৰতিদিনে 5 টাকা দিম হৈ গেল না তোমাৰ প্ৰতিদিন 5 টাকা ইনকাম ওই তোক মই ঠাট্টা কৰিব লাগিছিল এটা উল্টা পুল্টা কথা কবি এটা উল্টা পুল্টা কথা কবি মই হে বুজি আছো মই কিমান কিনি টেনচনত আছো পইচা কেনেকে মেনেজ হয় কেনেকে মেনেজ কৰিব পাৰো সালা লগৰবিলাকে বিয়া পাতি ল'ৰা ছোৱালীৰ বাবৰ আৰু মই এতিয়াও বিয়া কৰিব পৰা নাই আৰে বলটু ইমান টেনচন কৰি আছা কিয়তে অলপ ৰবা মই জলটো মাতিছো ই আহি আছে আইলে তোমাৰ গোটেই প্ৰবলেমখিনি সলভ কৰি দিব ও তই এই কুলিয়া কৈছো তই বলটু ইয়েস মানে কো ইউ আর নট টেনশন মই তোমার বনাই দি আছো পুরা পেনশন উল্টা পুল্টা নবকি দিছন বুদ্ধিটা হনকালে দিয়া আছো তোর বিয়া হব কিন্তু তোর মুখের বেড়াখন অলপ ভালকে বান্ধি লব লাগিব কিন্তু সেইটোৰ কোনো টেনশনৰ কাৰণেই নাই মই আছো নহয় মই তোমাৰ বেড়া বান্ধি দিম কোনো টেনশন কৰিব নালাগে বলটু হৈ যাব ইমান ফাটা লেখা শুনাত মোৰ ইচ্ছা নাই আৰু কাম কৰা কিন্তু তুমি জানানে বাৰু মই কাক বিয়া পাতিব বিচাৰি আছো তাকে যেতিয়াই মোৰ বুকুত চুই যায় মৌচুমী বতাহে তেতিয়াই মোৰ মনত পৰে মোৰ আপন প্ৰেয়সী মৌচুমীৰ কথা আই লাভ ইউ মৌচুমী আই লাভ আচ্ছা গৰু পিনে পুৰা ঘাঁহ খাই আছে তেতিয়াহ'লে কি যে কৈছ না ঠিক আছে তেতিয়াহ'লে পইচা যোগাৰ কৰিব লাগিব পইচা হেই আৰু পইচা মোৰ ভোকটো শেষ হৈ গ'ল ক'ত পাম মই পইচা হাৰে বলটু মেহুনা দেল্লামা মই আছো নহয় পইচা মেনেজ কৰি আছো চাই থাকা ঐ বলটু তোৰ বাপেৰ চৰ কৰিবি নেকি তোৰ বাপেৰ পকেটৰ পৰা পইচা চৰ কৰিবি কৈ আছা যে মেহুনা দেল্লামা আই চলি কিয় তেনেকে কৈছা চাই থাকা না চাই থাকা চান্দা তুলিৰ যোগাৰ কৰিম পইচা চান্দা তুলি দোকানে চান্দা তুলি চাই থাকা জুতা মাৰিব জুতা বিয়াৰ চান্দা তুলিব যাব সেই দোকানত না কিसी से डरता हूं ना किसी से मरता हूं लेकिन কোনোবাই যদি দম দিয়ে মঞ্চ এৰি পলাতা हूं থাকে আছে উই প্ৰকাৰ মুখ শক্ত পুকি নৰম এইটো তেনেকা অৱস্থা মেহুডা मेहू तेरा बाप তোক মই চাইলম কিয়তে আগতে ফোন আসলি নেকি তোকে যুদ্ধ কৰিবি না বিয়াৰ প্লেনিং কৰিবি বলা চিকনালি চান্দা দে চান্দা কিহৰ চান্দা ৰে ভাই হে নকবি আৰু এই বলটু বিয়া পাতিব পইচা নাই কি কলে যে বিয়া পাতিব লাগে কিন্তু পইচা পাতিও নাই এই কাৰণে ভাবিলো যে দোকান বিলাকত অলপ চান্দা পাতি কৰো আৰু বিয়াটো পাতি দিবই লাগিব না আৰে ভাই ইমান কথা কোৱাৰ সময় নাই সোনকালে দিয়া কিমান টকা দিব লাগিব তে চান্দা 1000 টকা ও তো কোনেতে দানি মাৰা নহয় ভাই নহয় 500 টকা দিলেই হ'ব ঠিক আছে দি আছো ৰবা जी फोन बिजी पुनः पाबो बिजो দোকানী ভাই যাচোন বলটু যোৱা কাণত গুটি কোৱা হাৰামি চুপ পুনः পালে চান্দা দিব না জুতা মাৰিব জুতা কি আৰু ভাই কাকচোন কাক কি আৰু কম ভাই মোৰ লগৰ বন্ধু বলটু বলে বিয়া পাতিব কিন্তু বিয়া পাতিব বেচাৰা পইচা পাতি একোই নাই কয় পইচা পাতি নাই কেনেকে বিয়া পাতো তাৰ পিছত চলো যে দোকানত যাওঁ বজাৰত গৈ দোকান বিলাকত চান্দা তুলিলে তো বিয়াৰ
পুৰা খং উঠিছে আমি আৰু দুই এবাৰ যদি খুজো পইচা যদি বিচাৰো তেতিয়াহ'লে সি ফোন মাৰিব পাৰে বলা 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 সোনকালে গুচি যাওঁ বলা 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 বলা